আজি মই বনাবলৈ লৈছোঁ গাজৰৰ মিঠাই। তাৰ কাৰণে লাগিব আমাক 1 কাপ গাজৰ, 1 কাপ আটা, এয়া আটা আৰু সমান জোখৰ 1 কাপ চেনি, এইখিনি লাগিব আৰু লগতে লাগিব পানী। ঠিক আছে, চাওকচোন মই কেনেদৰে বনাওঁ। গাজৰখিনি মই পিহনাত পিহি লৈছোঁ, লৈ অকণমান মেছ কৰি লৈছোঁ। গাজৰ কাপৰ লগত আপোনালোকে আটাখিনি মিহলাব। অকণমান নিমখ দিছোঁ, 1 চিকুট, মিঠাত অকণমান নিমখ দিলে ভাল লাগে। দি এইখিনি ভালদৰে সানি ল'ব। মই কিন্তু হাতেৰে সানিম দেই, মই হাতেৰে সানিহে ভাল পাওঁ। আপোনালোকে বেয়া পালে চামুচ ল'ব বাৰু। খুব ধুনীয়াকৈ এটা ডো বনাই ল'ব। এয়া এইখিনি বাৰু ভালকৈ হৈ গৈছে আমাৰ ডোটো। এয়া হৈ গৈছে। এইখিনি কিছু সময়ৰ কাৰণে আমি ৰেষ্ট দি থ'ম। এইখিনি আমি ঢাকোন মাৰি থ'লোঁ। এতিয়া লাগিব এটা চুগাৰ চিৰাপ বনাম। চুগাৰ চিৰাপখিনি বনাইছোঁ, লগাইছোঁ। এইখিনি একাপ চেনি আৰু 1 গিলাচ পানী দিয়া। এইখিনি অকণমান লাথলে হ'ল, একো কাঢ়া বনাব নালাগে। এতিয়া মই কেৰাহীত তেল দিম। মই কাটি দিছোঁ। আপোনালোকে বেয়া পানী পানী দিব পাৰে, নাইবা অলিভ অইল যিকোনো তেলেৰে বনাব পাৰে। এনেকৈ বেয়া পানী মিঠাতেলত, কিন্তু মিঠাতেল আমাৰ শৰীৰৰ কাৰণে বেছি দৰকাৰ। অকণমান লাগিব, অকণমান আঠা আঠা হ'ব লাগিব। মই বহুত বস্তু মিঠাতেলতে ভাজি খাওঁ। তেলখিনি গৰম হৈছে, এতিয়া আমি এইটো যে বনাইছিলোঁ পৰা এটা এটাকৈ মালপোৱা ভাজি ল'ম।
দেখিছেনে মৰৈখিনিত চিটি গৈছে। হেতাখনত অকণমান পানী আছিল, মই মন নকৰিলোঁ। এনেদৰে গোটেইকেইটা ভাজি ল'ব। ভাজি লৈছোঁ, লৈ এতিয়া উঠাই চিলিবিলাকত দি দিম। বাকী ফুড কালাৰ দিব তেতিয়াহ'লে ধুনীয়া টেষ্টি হ'ব। এইখিনি এনেদৰে গোটেইখিনি ভাজি চুঙা চিৰাপত দি প্ৰায় 1 ঘণ্টামানৰ কাৰণে এনেকৈ ৰাখি দিম চিনি চিৰাপত। তেতিয়া পূৰা কুমলি যাব আৰু খাবলৈ বহুত টেষ্টি হয়, বহুত ভাল লাগে। মই বনাইছোঁ আগতে কেইবাবাৰো, আপোনালোকে বনাই খাবচোন, খাই চাই বনাব। ঠিক আছে, আজি ৰাখোঁ তেন্তে, নমস্কাৰ। এয়া চাওকচোন, হৈছেনে? দেখিবলৈ ধুনীয়া। আপোনালোকে ভাজোঁতে ঘিটো ভাজিব পাৰে, বৰ সোৱাদ হয়। মই আজি ঘি নাছিলে সেইকাৰণে নিদিলোঁ, কেতিয়াবা ঘি দিওঁ। খুব কোমল হয়, খুব সুস্বাদু হয়। খাই চাবচোন এবাৰ বনাই, আৰু খাই পেলাই মোক জনাবলৈ নাপাহৰিব।